দৰ্শকসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই এতিয়া যাবলৈ ওলাইছোঁ মোৰ নিজৰ ঘৰলৈ, আৰু মোৰ ঘৰ হ'ল ইয়াৰ পৰা 5 কিলোমিটাৰ ভিতৰত এখন গাঁৱত, আৰু তাকে আপোনালোকক মই দেখাম বুলি ভাবিছোঁ। আমাৰ গাঁৱতনো কি কি দেখা পাওঁ, আহকচোন এতিয়া আমি চাব যাওঁ। ৰ'ব, যোৱাৰ আগতে আমি এইখন লগাই ল'ব লাগিব, কাৰণ এইখনটো আজিকালি এখন লগাই লোৱাটো আমাৰ নিজৰো দায়িত্ব, হয়নে নহয় বাৰু? এতিয়া আমি এখন লগাই ল'লোঁ, গতিকে আহকচোন যাওঁ। আহিলোঁ মানে ইয়াত অটো চটো আজি চলা নাই, গতিকে লগৰটো ঘৰতে সোমাই মই চাইকেলখন লৈ গুচি আহিলোঁ। কাৰণ ইয়াৰ পৰা 5 কিলোমিটাৰ ভিতৰলৈ মই খোজকাঢ়ি যোৱাটো সম্ভৱ নহয়, আৰু মই আহি আছোঁ বৰ্তমান। মানে মই আহি পাওঁ বহুত ভিতৰুৱা অঞ্চল এইটো। চাইকেল মাৰি আমনিও লাগিছে, বহুত ভাগৰ লাগিছে, কিন্তু বহুত ভিতৰুৱা অঞ্চল, আৰু পৰিৱেশটো কিন্তু ইয়াত বহুত ধুনীয়া, গাঁৱলীয়া পৰিৱেশ এটা। আহকচোন, দেখাম বুলি আহিছোঁ যেতিয়া দেখাওঁগৈ আপোনালোকক, সকলোখিনি চাই যাব। আৰু আপোনালোকে দেখিলে সেয়া মই আহি পালোহি বৰ্তমান। আগলৈ চাই থাকক ভিডিঅ'টো, আৰু দেখাম আপোনালোকক। আৰু মই যিহেতু গাঁৱৰে ল'ৰা, মানে গাঁৱলৈকে আহিলোঁ, সেইবাবে আপোনালোকক গাঁৱৰে গাঁৱলীয়া মানুহ, আমি খেতি বাতি কৰিয়ে মানুহবোৰে ইয়াত তেনেদৰে চলি থাকে, খেতি বাতি কৰিয়ে, আৰু গতিকে সেইবাবে আপোনালোককো মই এনেদৰে খেতি বাতিবোৰকে অলপ দেখাম বুলি ভাবিলোঁ। ময়ো চাওঁ আমাৰ মানে খেতি কেনেকুৱা হৈছেনো, আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। গতিকে আহকচোন চাওঁ খেতি পথাৰবোৰনো কেনেকুৱা হৈছে। আৰু দেখিলোঁ খেতি বাতিবোৰ খুব ভালেই হৈছে বাৰু। কিছু বাম মাটিত এনেদৰে পোক লাগিছিলে, পোক লগাৰ পাছত এতিয়া বাৰু অলপ ভাল হৈছে। পোক লাগিছে যদিও খেতি বাতিবোৰ অলপ এতিয়া ভাল হৈছে। এইখনো আমাৰ বাৰীয়ে, ইয়াত খেতি বাতি কৰে, মানে বাম খেতি কৰে। এয়া হাল বাই থৈছে, কি কৰে বা এতিয়া নাজানো, হাল বাই থৈছে এয়া। আৰু এনেদৰে খেতি বাতি ইয়াত বহুত সুন্দৰ হৈছে বাৰু। এইবাৰ মানে পোক লাগিছিলে যদিও এইবাৰ বহুত ভাল হৈছে। এনেদৰে বাম মাটিবোৰ পোকে ধৰিছিলে। বহুত এটা সুন্দৰ পৰিৱেশ, মানে গাঁৱলীয়া পৰিৱেশ। চাওক না, গোটেই মানুহবিলাক লাইন, গোটেই এটা গাঁৱলীয়া পৰিৱেশ যেতিয়া গাঁৱৰ মানুহে ভালদৰে বুজি পাব এটা কেনেদৰে মানে পৰিৱেশ। সেইটো বহুত ভাল লাগে ইয়াত আহি, যিহেতু আমি গাঁৱৰে ল'ৰা, আমাৰে গৌৰৱ, হয় নহয়? মানে খেতি বাতিবোৰ চাওঁ বুলি আহিলোঁ, কেনেকুৱানো হৈছে, আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ। বহুত ধুনীয়া হৈছে বাৰু এইবাৰ খেতি। আচলতে কৃষকেই মেইন। কৃষকে খেতি নকৰিলে, বা 15 বছৰ বা চবেই খেতি নকৰোঁ বুলি ভাবিলেতো চবৰে লোকচান হৈ যাব, কাৰণ কৃষকেই মেইন। খেতি বাতি বহুত ধুনীয়া, এটা ভাল পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ। সেইখন যে দেখিছে, সেইখন কাটৰি চাপৰি হাই স্কুল, সেইখনতে মই পঢ়িছিলোঁ, সেইখন স্কুলতে মই পঢ়িছিলোঁ। আৰু এনেদৰে এয়া খেতি বাতি বহুতো কষ্ট কৰে। আচলতে কৃষকসকলে বহুতো কষ্ট কৰি যি পায় তাতে
সুখী আৰু মানে বহুতো চাওক না কি সুন্দৰ পৰিৱেশ মানে চাওকচোন গাঁৱলীয়া পৰিৱেশ কি সুন্দৰ চাৰিওফালে সেউজীয়া পৰিৱেশ সেউজীয়া পুৰা এইটো মই খেতি পথাৰবোৰ চালোঁ বহুত ধুনীয়াও হৈছে আপোনালোককো দেখাম বুলি ভাবিলোঁ দেখিলেই ইমানেই আছিল ভিডিঅ'টো বনাই দিলোঁ অকস্মাতে আৰু যদি আপোনালোকৰ ভাল লাগিলে তেতিয়া এটা লাইক কৰি দিব যদি কিবা ক'ব বিচাৰে তেতিয়া কমেণ্টো কৰিব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইমানেই আছিল আজিলৈ বাই